হেল্ল' গাইজ, মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ যোৱা আমাৰ মুহূৰ্ত, কিছুমান মিঠা মিঠা মুহূৰ্ত। আৰু আপোনালোকে হয়তো ভাবি আছে এই নাচি থকা মানুহজন কোন হয়। আৰু এই নাচি থকা মানুহজনেই হৈছে আমাৰ মাষ্টাৰ ট্ৰেইনাৰ মনিন ৰাজবংশী, আমাৰ কোকৰাঝাৰৰ সকলোৰে হিয়াৰ আমঠু, আমাৰ সকলোৰে বুকুৰ আপোন আমাৰ মনিন ৰাজবংশী। লগতে মোৰ বেছি স্পেচিয়েল, কাৰণ মই সৰুৰ পৰা এখেতক দেখি দেখি অনুকৰণ কৰি অহা। আৰু লগতে আছে আমাৰ জুনকু দা আৰু মনিন ৰাজবংশী, মোৰ আটা হয় সম্বন্ধত। মোৰ খুবেই স্পেচিয়েল, সৰুৰ পৰা এখেতক দেখি দেখি মই সংগীতৰ ফালে ঢাপলি মেলিছোঁ। গতিকে মোৰ প্ৰথম গুৰু এখেত দুজনে। অকল মোৰ বুলিয়ে নহয়, কোকৰাঝাৰ এনেকুৱা এজন মানুহ নাই যিয়ে চিনি নাপায়। আমাৰ গোটেই কোকৰাঝাৰৰে খুবেই স্পেচিয়েল, খুবেই ধুনীয়া হাঁহি ফূৰ্তিৰ মাজেৰে আমি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰি আহিলোঁ মিঠা মিঠা মুহূৰ্ত লৈ। লগতে বহুত নতুন নতুন বন্ধু লগ পালোঁ। গতিকে আহকচোন আমাৰ মিঠা মিঠা মুহূৰ্তবিলাক আপোনালোকে দেখক, আপোনালোকে অনুভৱ কৰক। আৰু আপোনালোকক গোপনে গোপনে লৈ গৈ আছোঁ মই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ ফালে। গতিকে চাই থাকক আমাৰ সমুদ্ৰ চাবলৈ। আৰু গেটখন ইমান ধুনীয়া সজাইছে, মানে একদম পাগল কৰি দিয়ে, একদম চাওক। আৰু মামাই কি কৰে শুনকচোন বাৰু। এনেকৈ মামাৰ কথা শুনিলোঁ অলপমান। তাৰপিছত আমি বন্ধুকেইজনে বহুত ফূৰ্তি কৰিলোঁ, কোনে কি কথা পাতিলে প্ৰত্যেকখিনি আপোনালোকক দেখাই আছোঁ। লগতে আমাৰ বহুত ঠাইৰ লগ পালোঁ। আমাৰ লগতে কোকৰাঝাৰৰ পৰা যোৱা উদিত দা, অমিত দা, আমাৰ মহেন্দ্ৰ দা, তাৰপিছত গীতি, তাৰপিছত ৰীমা, অনিন্দিতা বা, তাৰপিছত লক্ষ্মী, ববিতা বা, সুৰজিত, অনন্ত, নিয়ৰ, প্ৰিয়ংকা, তৃষ্ণা, মৌমিতা, মুঠতে এনেকৈ 100জন গৈছিলোঁ আমি। আৰু সকলোবোৰ বন্ধু বান্ধৱীৰ নাম এতিয়া হয়তো মনত নাই মোৰ, কিন্তু সকলোৱে খুব স্পেচিয়েল, আমাৰ খুব মৰম লগা। গতিকে সকলোৱে মিলি আমি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰি আহিলোঁ কোকৰাঝাৰৰ পৰা। বঢ়িয়া বঢ়িয়া। এতিয়া দুজনী বান্ধৱী, গুৱাহাটী এক্টিং ক্লাছৰ বান্ধৱী মই বিচাৰি আছোঁ। মানে সিহঁতে কৈছিল আহিছে, মানে আগৰ পৰা লগ কৰাৰ প্লেনিং আছিল, আহিছে বুলি কৈছিল। এতিয়া মই বিচাৰি আছোঁ ক'ত আছে এনেকৈ ভাবি পটককৈ লগে পাই গ'লোঁ, চাওকচোন। আৰু এইখিনিতে মনে মনে জনাওঁ, মানে এই দুইজনী মানে কি ক'ম, একদম গুৱাহাটীৰ মানে কিবা লেডি ডন। মানে গুৱাহাটীত গ'লে মানে এই দুইজনী মেইন, আৰু একদম বিহু নাচা অল ডাউন মানে সিহঁতে। আৰু কি ক'ম, একদম মোৰ মানে একদম প্ৰিয় বান্ধৱী। ধুনীয়াকৈ আহিছে অৰুণাচলৰ পৰা, কাৰ্বি আংলং। কেনেকুৱা লাগিছে আহি? নাচনী চালেনে নাই, না আগৰ পৰা বুকিং? নাচনী ৰেডি আছে, আহিব নিদিলোঁ, বেলেগ হেৰি কৰিব যে আহিব নিদিলোঁ, মই আহিছোঁ। বঢ়িয়া বঢ়িয়া বঢ়িয়া। এই আমাৰ দাদা শ্ৰীৰাঙৰ পৰা আহিছে। আমাৰ আহি শেষ দিন অনুভৱ কেনেকুৱা? আহি ব্ৰেকফাষ্ট কৰিলোঁ, খালী হৈ গ'ল। আমাৰ নাচনীকেইটা আমাক এৰি খাইছে, হয় নেকি? এখন পুৰা বিন্দাছ বহি আছে। আমাৰ আৰু উপায় নাই, আৰু আমি ল'ৰা না, আমাৰ লাষ্ট টাইমতে পালে বঢ়িয়া, ভাল লাগি আছে। চবে আমি একেলগে 11,000 বিহুতে একেলগে বিহু মাৰি আছোঁ, বহুত ভাল লাগিছে মানে। বঢ়িয়া বঢ়িয়া। তাৰপিছত আমাৰ এই ডাঙৰীয়া খাই আছে। এই ডাঙৰীয়া দুটা গিলাচ লৈছে, বাতি লৈছে দালিৰ।
মানেটো কি মানেটো কি মানে মানেনো কি বঢ়িয়া বঢ়িয়া এইফালে আমাৰ এজনী নাচনী কেনেকুৱা অনুভৱ কেনেকুৱা ভালে লাগিছে অলপ কষ্ট হৈছে লাইনবোৰ ষ্টেণ্ডিঙত আছে আমাৰ হয় নেকি আৰু এটা সৰুকৈ এটা কোৱেশ্যন সুধোঁ ঢুলীয়া চুলীয়া পচন্দ হ'লনে নাই বহুত ডিষ্ট্ৰিক্টৰ পৰা আহিছে ধুনীয়া ধুনীয়া ঢুলীয়া নাই মই বয়স ইমান হোৱা নাই পচন্দ কৰে নহ'লে জেলত থ'ব মামাই হয়নে নাই এইফালে আমাৰ নাচনী কেইজনী আমাৰ এই চশমা পিন্ধা বাইদেউৰ কাষত যাওঁ অনুভৱ কেনেকুৱা বহুত ভাল হয় নেকি ডাঙৰ প্ৰগ্ৰাম অঁ পিছত ঢুলীয়া চুলীয়া পচন্দ হ'লে নাই 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 ঢুলীয়া পচন্দ নাই আমাৰ আছে ঢুলীয়াটি পৰা আছে হয় নেকি পিছত দেখিলে খং কৰিব হয়নে নাই বাকী অনুভৱ কেনেকুৱা চবৰে অনুভৱ কেনেকুৱা ভাল লাগিছে আৰু হয় নেকি অসমৰ বিভিন্ন প্ৰান্তত ঢুলীয়া নাচনী লগ পালোঁ একেলগে আৰু লগতে ইমান ফূৰ্তি কৰিলোঁ নে একেবাৰে বুঢ়া হোৱালৈকে এই স্মৃতিবিলাক লগত থাকিব একদম সদায় মনত থাকিব কেতিয়াও পাহৰিব নোৱাৰা এই স্মৃতি নাচনী ক'ব লাগিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই নামটো কৈ দিয়ক নামটো কৈ দিয়ক লক্ষী সিনহা সকলোৱে ছাবস্ক্ৰাইব কৰিব দেই ঢুলীয়া নাই ভাই মই এই পাইছে ঢুলীয়া চুলীয়া একদম চোৱা নাই আমাক কিতাকে দেখোন সন্মুখত দেখি আছো বেলেগক দেখাই নাই আমাৰ কেইটাই বেছি ছোৱালী আমাৰ চেনেলকেইটাৰ নামকেইটা কৈ দিয়ক কাৰ কি নাম মোৰ মেৰিন গোস্বামী আৰু মোৰ চেনেলটোৰ নামো মেৰিন গোস্বামী আছে ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰো ভিডিঅ'বোৰ চাই থাকিব মন মিলনৰ সিও বহুত ভাল ভাল ভিডিঅ' দি আছে আৰু আমাৰ প্ৰেক্টিচৰ ভিডিঅ'খিনিও সেইটোৱে আৰু তাক চবে ছাপোৰ্ট কৰিবা আৰু আজি আমাৰ খুব ভাল লাগিছে আজি এটা আহি আমাৰ এতিয়া প্ৰেক্টিচ কি হয় দেখা যাব আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু ঢুলীয়া চুলীয়া চোৱা মতলব আছেনে নাই অঁ ঢুলীয়া আহি পাইছোঁহে এতিয়া চাব লাগিব এইফালে আমাৰ কৃষ্ণ সেইদিনা হৈছিল আমি সৰু মানুহ এতিয়া নেদেখালে মোৰে পাপ লাগিব সেয়া সেইদিনা সৰু মানুহ বুলি কৈছে ক'ত যাবা নাচে নাচনি চোৱা মতলব আছেনে নাই নাই দিব পাৰে নমস্কাৰ নেকি দিব পাৰে কিয় এইটো মতলব ক'ৰ পৰা আহিল এইটো মতলব মানে মোৰ আগৰ পৰাই নাই কোনো বেয়াকৈ আঘাত দিলে নেকি অন্তৰত একদম বহুত কৈ দিয়া কি কি আছিল এনেকৈ তাতে মই গুৱাহাটীৰ যে প্ৰিয় বান্ধৱী অনামিকা অনামিকাক লগ পাইছোঁ ববিতাক লগ পালোঁ আমাৰ হালাকুৰাৰে হয় ববিতা লগতে মংগলদৈৰ জোনমণিক লগ পালোঁ আৰু দীপজ্যোতিক লগ পালোঁ এনেকৈ বহুতেই ভাল লাগিল মোৰ প্ৰিয় বন্ধুবোৰ লগ পাই এই আমাৰ লাজুকীয়া বাইদেউৰ কাষত আহিছোঁ লাজ কৰি আছে লাজ পাইছে তাৰপিছত এইফালে ঘূৰি কওকচোন বাইদেউ কেনেকুৱা লাগি আছে আৰু ল'ৰা চাবানে নাই ঢুলীয়া চাবা এইফালে নেটৱৰ্ক মিলাইছে কোনোবা ফালে ছোৱালী এইটো উদিত দা ছোৱালী এইটো উদিত দা ইমান ফূৰ্তি কৰিলোঁ জীৱনৰ মানে প্ৰত্যেকটো মুহূৰ্তত এই ক্ষণটি কেতিয়াও আমি পাহৰিব নোৱাৰোঁ
আমাৰ বিহুৱা পুলিচ আমাৰ কাৰণে আহিছে কষ্ট কৰি সুধিও বুজিছোঁ তাৰপিছত পিছে যেতিয়া দুজন নাচোন এটা অনুভৱ হৈছিলে নাই নাচিম মানে মনে মনে নাচিছে দাদা অনুভৱ ভিডিঅ' হৈ আছে নেকি নাচনি চালিনে নাই অনুভৱ মানে কি ক'ম অনুভৱ বহুত অনুভৱ হৈ আছে নাচনি কেইটা পচন্দ হ'ল এইটো লাগে নাচনীটো মোৰ মানে এই আপাৰৰ ফালৰ পৰা বহুত কেইটা পচন্দ হৈছে আমাৰ ভেগুদা আহিছে ভেগুদা চেল্ফি উঠাত ব্যস্ত চেল্ফি উঠি আছে আৰু লগতে আমাৰ নাচনীবিলাকক ভেগুদাক ঘেৰি ধৰিছে যে আমি উঠো কয় মই কাষত যাব বিচাৰিলোঁ পিছত ইমান ব্যস্ত হৈ আছে ভেগুদা কাষত যাব নোৱাৰিলোঁ মানে ছোৱালীবিলাকৰ ভিৰতে মানে কি ক'ম ইয়াতকৈ নাচনীৰ সংখ্যা বেছি লগতে আমাৰ ৰূপালী কাশ্যপ আহিছে আমাৰ সীমান্ত দা আহিছে আৰু বহুত গায়ক আহিছে লগতে ইউটিউবাৰ আহিছে কিন্তু আমি প্ৰেক্টিছো কৰিব লাগে এইপিনে প্ৰেক্টিচ কৰাৰ বাবে আমি হয়তো কাষত যাব নোৱাৰিলোঁ খুব ধুনীয়া গান গায় গাই দিয়া এই আমাৰ বিতুমন ডাঙৰীয়া আহিছে কালি নাছিল আজি ঘপককৈ ক'ৰবাৰ পৰা ওলাই আহিল কেকৰ কাটৰ পৰা নেকি ইয়াৰ কেইজনমান মানে ধুনীয়া বান্ধৱী আহিছে আমাৰ ডাঙৰীয়া কৈ আছে মোকো পৰিচয় কৰাই দে ডাঙৰীয়া আমাৰ এই ডাঙৰীয়া আমাৰ বিতুমন দাই কি কৰে সেইটোহে লক্ষণীয় হ'ব মানে আমাৰ গান গাই আছোঁ এতিয়া লাজ পাই আছোঁ কিয় লাজ কৰিছা বাবা গাই দিয়া যাতে গান গোৱাৰ ফলত দুই এজনী পতি যায় ইউটিউবৰ ভিডিঅ' চাই নে কি কোৱা ডাঙৰীয়া হয় না ধন্যবাদ আপোনালোকে হয়তো ভাবি আছে কোন হয় আমাৰ কোকৰাঝাৰৰ খুবেই স্পেচিয়েল আমাৰ অপল বৰ্ডা তাল বজাই আছে আৰু আমাৰ সকলোৰে খুব স্পেচিয়েল আমাৰ অপল বৰ্ডা এনেকৈ আমি বিহু গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিলোঁ লগতে আমি বহুত জিলাৰ বহুত ঠাইৰ বহুত মানুহ লগ পালোঁ বহুত ধুনীয়া নাচনী আৰু লগতে সকলোৰে লগত পৰিচয় হ'লোঁ বহুত কথা পাতিলোঁ বহুত বন্ধু বান্ধৱী দূৰ দূৰণিৰ বন্ধু বান্ধৱী হয়তো কেতিয়াবা ফেচবুকত লগ পাইছোঁ সেইবিলাকো লগ পালোঁ আৰু লগতে আমাৰ প্ৰধানমন্ত্ৰী মহোদয় আহিছিল প্ৰধানমন্ত্ৰী মহোদয়কো দেখিলোঁ লগতে মামাক লগ পালোঁ আৰু বহুত চেলিব্ৰিটি গায়ক গায়িকা ইউটিউবাৰ সকলোকে লগ পালোঁ আৰু লগতে আমাৰ সঁচাকৈ আমাৰ যিটো গ্ৰুপ খুবেই স্পেচিয়েল আমাৰ সকলোৰে মৰমৰ শেষত সকলোৱে ফটোশ্বুট কৰি আমি ঘৰত উভতিলোঁ আৰু আমি হয়তো ঘৰত থাকিও এতিয়াও সেই পুৰণি দিন এতিয়াও মনত পৰে খুবেই স্পেচিয়েল আমাৰ সেই দিনটো আছিল আকৌ লগ পাম হয়তো সেই আশাৰে আৰু লগতে আমি আমাৰ সেই কোকৰাঝাৰ বিহু টিমটো আমি
খুব ডাঙৰ এটা পিকনিক কৰিবলৈ গৈ আছোঁ, মানে বনভোজ খাবলৈ গৈ আছোঁ সকলোৱে মিলিজুলি। আৰু এইটোৱে এনেকৈয়ে আমাৰ সময়খিনি কটালোঁ। আপোনালোকক দেখিলে হয়তো আপোনাক আৰু সঁচাকৈ কৈছোঁ, মানে যিকেইজনে গৈছিল তাতে আমাৰ কাৰণে, আমি তাতে পাৰ্টিচিপেট কৰা নাই, আমাৰ কাৰণে খুবেই স্পেচিয়েল সেই দিনটো। আৰু আমি ভিতৰত গৈ ভিতৰ অভিজ্ঞতাখিনি পালোঁ। আৰু এনেকুৱা দিন আৰু আহিবনে নাই নাজানো ভৱিষ্যতত, কিন্তু বুঢ়া হোৱালৈকে দিনটো মনত থাকিব। এইখিনিয়ে। আৰু আপোনালোকে চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব, কেনেকুৱা লাগিল ভিডিঅ'খিনি সেইখিনিও জনাব। আৰু মোৰ মন মিলন চেনেলটোক সকলোৱে মৰম চেনেহ আশীৰ্বাদ দিব, তেতিয়াহে নতুন নতুন ভিডিঅ' চাবলৈ পাব। সেইখিনি আপোনালোকৰ পৰা কামনা কৰিলোঁ। ধন্যবাদ।